নমস্কাৰ কৈলানৰ চেনেললৈ আপোনালোকক স্বাগতম অইনবাৰৰ দৰে এইবাৰো এটা ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো নতুন ভিডিঅ নহয় যোৱাবাৰৰ এটা ভিডিঅ দিছিলো তাৰ লগত সংলগ্ন কৰি দ্বিতীয়টো পাৰ্ট লৈ আহিছো আশা কৰো ভিডিঅটো চাই ভাল পাব ভিডিঅটো চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে নতুন হৈ যদি সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব তো আহক দেৰি নকৰো ভিডিঅটোৰ মাজলৈ সোমাই যাওঁ তো আশা কৰো ভিডিঅটো সম্পূৰ্ণৰূপে চাব স্কিপ নকৰাকৈ কাৰণ কি মই ভিডিঅটোৰ মাজত স্কেটছখন কৰোঁতে ব্যৱহাৰ কৰা আৰ্টৰ মেটেৰিয়েলছবোৰৰ বিষয়ে সম্পূৰ্ণৰূপে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো এই ছবিখন আগতে মই ব্যৱহাৰ কৰিছো গ্ৰেফাইট পেন্সিল 2B HB 4B 6B 8B এণ্ড 10B আৰু লগতে ব্যৱহাৰ কৰিছো মই ব্লাইণ্ডিং ষ্টাম্প মেকআপ আৰ্টিষ্ট বাৰ্ছ মেকআপ আৰ্টিষ্ট বাৰ্ছডাল খুবেই জৰুৰী হয় কাৰণ কিয় ব্লেণ্ডিং কৰোঁতে খুব বিশেষভাৱে প্ৰয়োজন হয় আৰু মেকানিক্যাল ইৰেজাৰ ব্যৱহাৰ কৰিছো পেপাৰখন লৈছো মই নৰ্মেল চাৰ্ট পেপাৰ হয় ভিডিঅ'টো চাই কেনে পালে জনাব